হাই হেল্ল' নমস্কাৰ ৱেলকাম টু ফাৰ্ষ্ট চেনেল চাংক টেনেক্স কি হ'ব আপোনালোকৰ থামনেল চাই গমে পাইছে ভিডিঅ'টো কিয় ওপৰত হ'বলৈ গৈ আছে তো বলক আমি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ মানে গাইছ কাতি মাহটো সদায় আমাৰ সন্ধিয়া আমাৰ মন্দিৰত পুথিপাঠ চোৱা হৈছিল আজি কাতিমহীয়া ৰাইজৰ শেষ কাজ হয় আৰু দুদিনভাৱে পতা হৈছে আজি সন্ধিয়া চাকি বন্তি জ্বলোৱা হ'ব কালি আৰু কিবা কিবি হ'ব আজি সন্ধিয়া চাকি বন্তি জ্বলোৱাৰ পিছত পুথিপাঠ চোৱা হ'ব গোটেই ৰাতি জুৰি আৰু নাম কীৰ্তনো হৈ থাকিব তো দেখাই যাই থাকিম চাই থাকক ভিডিঅ'টো তো বলক চাওক আৰু ইফালে সন্ধিয়া হ'বৰে হ'ল ইফালে যোগাৰ পাতি হ'লে এইবিলাক চাকি জ্বলোৱা হ'ব এইটো আমাৰ মন্দিৰটো ইয়াতে গোটেই ৰাতি জুৰি পুথিপাঠ চোৱা হ'ব আৰু নাম কীৰ্তন হ'ব কালি ডাঙৰভাৱে কাজ হ'ব ভোজ ভাত খোৱা হ'ব ইফালে যোগাৰ হৈ আছে তো চাই থাকক গতিকে দেখুৱাই আছোঁ আৰু আমাৰ বাটত যেনেদৰে কলপুলি পুতিছোঁ সকলোৰে বাটে বাটে আমাৰ গাঁৱত যিমান মানুহ আছে সকলোৰে বাটে বাটে এনেদৰে কলপুলি পুতা হ'ব তো এইফালে পৰপাত ফেৰি মানে হ'ব তো দেখাম বাৰু সেইবোৰো চাই থাকক এতিয়া ঘৰত যাওঁ আৰু আহি আছোঁ এতিয়া মন্দিৰত আৰু গাইজ ফাইনেলি আমি ৰেডি যদি হৈ ল'লোঁ এতিয়া মন্দিৰলৈকে যাওঁ মন্দিৰত চাকি বন্তি জ্বলাম তাৰপিছত ৰাতিটো পুথিপাঠ চোৱা হ'ব নাম কীৰ্তন হ'ব তো যাই আছোঁ দেখাই আছোঁ ক'ত কি হয় ইফালে আছে লোকচানী অংকুৰ যাই আছোঁ চাই থাকক আৰু গাইজ লাহে লাহে মানুহ হ'বলৈ ধৰিছে মানুহ আহিবলৈ ধৰিছিলে ফুল হৈ যাব মানুহ চাই থাকক ফুল হৈ যাব মানুহ আহিবলৈ ধৰিছে এইটো আমাৰ ইফালে ভিতৰৰ মন্দিৰৰ পৰিৱেশ ইফালে পূজা পাঠ কৰা ইফালে নতুনকৈ বনাই আছে ইফালে পিছৰ থাকি আৰু ইয়াতে ভালদৰে পুথিপাঠ চোৱা হ'ব ৰাতি জুৰি চোৱা হ'ব ইয়াতে মানুহ অলপ পিছত ভৰ্তি হৈ যাব ইফালে মানুহ আহি আছে দেখাই আছোঁ চাই থাকক লাহে লাহে মানুহ ভৰ্তি হ'বলৈ ধৰিলে ইফালে পূৰা মানুহ হ'বলৈ ধৰিলে আৰু গাইছ ইফালে পূৰা চাকি বন্তি জ্বলোৱা হৈ গ'ল ইফালে পূৰা চাকি বন্তি হৈ গ'ল ইফালে মানুহবিলাক পূৰা বহি গ'ল বঢ়িয়া এটা পৰিৱেশ লগা হৈ গৈছে ইফালে ইফালে মন্দিৰটো আছে চাকি বন্তি জ্বলোৱা হৈ গ'ল এক ভাৱে পাঠৰ যিহেতু বৈকুণ্ঠ সাগৰত সাঁতুৰি আজি অন্তিম দিনটোত আমি আকৌ যেন আমি তেখেতৰ শ্ৰীচৰণত সুমিয়াব আমি এগছি বন্তি প্ৰজ্বলন কৰি আমি আধ্যাত্মিক চিন্তাৰ আমাৰ অনুষ্ঠান ইফালে চলি আছে এতিয়া আৰম্ভ হৈছে গোটেই ৰাতি জুৰি চলি থাকিব খালি দিনতো আছে দেখুৱাই আছোঁ চাই থাকক আপোনালোকে মানুহবিলাক ৰখি আছে চকুত কলাপতি মাৰা গান্ধাৰী ৰূপটো আৰম্ভ কৰিব দিয়া সেইকাৰণে গীতাত
মাধৱদেৱে যেনেকৈ আছে আপোনালোকে তেনেকৈ থাকক কাৰণে আমি আমাৰ মন্দিৰত আপোনাৰ ব্যৱস্থা কৰিবলৈ হৈছে কাৰণে ইয়াতে আমি আটাইখিনি মানুহ বহাৰ ব্যৱস্থা কৰি চাহপানী খোৱাৰ ব্যৱস্থা কৰি সেইগতিকে আমাৰ আপোনাৰ ব্যৱস্থা আৰু গাইছ এনেদৰে ৰাতি অনুষ্ঠান চলি থাকিল আমি ঘুমাই দিলোঁ আহি আৰু গাইছ আৰু এতিয়া পুৱাৰ দৃশ্য দেখুৱাই আছোঁ তো চাওক তো গাইছ আমাৰ অনুষ্ঠান এনেদৰে ৰাতি দিন জুৰি চলি থাকিল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো যদি নতুনকৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ধন্যবাদ জয় অসম জয় হিন্দ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় জুবিন দা।